বনকৰ্মী আমাৰ জংঘলৰ জীৱ জন্তু বচাবৰ কাৰণে চেষ্টা কৰিছে তেওঁলোকক মোৰ ফালৰ পৰা আৰু গোটেই অসমবাসীৰ ফালৰ পৰা মই আন্তৰিক শুভেচ্ছা জনালো কিয় তেওঁলোকে আমাৰ ৰিয়েল লাইফ হিৰো এণ্ড লাইক দে আৰ অনলি দ্য গ্ৰাছ ৰুট পাৰ্চন হু আৰ ইনভলভ ইন দিছ এক্টিভিটিজ আৰু হয় অহাকালি মই কাৰণে মই আজি 6,000+ গছপুলি মই আমাৰ পাব্লিকক মই ডিষ্ট্ৰিবিউট কৰি আছো আৰু মই এটাই মেছেজ দিব বিচাৰিছো যে আমাৰ এভৰি ফেষ্টিভেলত নট অনলি এনভাইৰনমেন্ট ডে আমাক গছপুলি ৰোপণ কৰিব লাগে আৰু এইটো হলে কি হ'ব যে চৰ আমাৰ ইণ্ডিয়া ইজ আ ডাইভাৰ্চিফাইড কাণ্ট্ৰি কিমান ফেষ্টিভেল আছে আৰু কিমান মানুহ আছে আৰু সেইবোৰ ফেষ্টিভেলত যদি প্ৰত্যেক ফেষ্টিভেলত যদি গছপুলি ৰোপণ কৰে মানে আপোনালোকে কাল্পনিকে কৰিব নোৱাৰিব এক বছৰ কিমান গছপুলি হ'ব চ' এইটো থিমৰ ওপৰত মই লাষ্ট 10 বছৰৰ পৰা কাম কৰি আহি আছো আৰু মই 18,000+ গছপুলি মই এই থিমৰ আণ্ডাৰত দি আহিছো আৰু আজিৰ কাৰণে যে মই এটা গাইডলাইনছ মই যিসকল আহি আছে মই তেওঁলোকক মই কৈ আছো যে কাইলৈ যেতিয়ালৈ আপুনি ৰাতিপুৱা যে গছপুলি ৰোপণ কৰিব আপোনালোকে কাইণ্ডলি ওৱান্স আপোনালোকে য়ংগাৰ জেনেৰেশ্যন বা নলেজ দিয়াৰ কাৰণে আপোনালোকে যিমান আপোনাৰ ঘৰৰ মানুহ আছে বা নেবাৰ্ছ আছে আপোনালোকে একেলগে লৈ পেলাই একজুট হৈ পেলাই আপোনালোকে বুজাব যে গছ কিয় লাগে আমাৰ কোনটো গছ কিয় উপকাৰ হয় অলপমান মানে সৰু সৰু স্মল বেচিক থিংছ আমাৰ জানিলে আমাৰ বহুত মানে হয় লাভ হয় চ' মই আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছো যে আপোনালোকে আমাৰ ইয়াতে আহক ট্ৰি প্লেণ্টেশ্যন গিভএৱেত আৰু এজোপা গছপুলি লৈ যাওক আৰু আমাৰ কালি আমাৰ পৃথিৱী মাৰ আমাৰ গছ কাৰণে গছ কাইলৈ হ'ব কিন্তু তাৰ কাৰণে আমি এদিন আগতে আমাৰ অসমৰ গড় বন্ধু হিচাপে বিখ্যাত চৌহান মালিক ক্লাছ 12 এজন ষ্টুডেণ্ট তেওঁ প্ৰায় 7-8 বছৰ বয়সৰ পৰাই পৰিৱেশৰ কামত নিজকে খাপ খুৱাই আগবাঢ়ি গৈছে তেওঁ মানে উদ্যোগত ফৰেষ্ট ডিপাৰ্টমেণ্ট ছ'চিয়েল ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা তেওঁলোকৰ সহযোগত 6,000 আমাক নিত্য প্ৰয়োজনীয় ফলৰ গছ যেনেকৈ মধুৰিআম আম জামু শিলিখা আদি গছৰ পুলি ৰাণীত থকা আমাৰ ফৰেষ্টৰ যিখন নাৰ্চাৰী আছে তাৰ পৰা আনি পেলাই আমাৰ গণেশ মন্দিৰৰ প্ৰাংগণত পুলিখিনি বিতৰণৰ এটা সুব্যৱস্থা গ্ৰহণ কৰা হৈছে পুলিখিনি বিতৰণটোৱে মেইন উদ্দেশ্য নহয় মেইন উদ্দেশ্য হৈছে এৱেৰনেছ টু দ্য পিপল ফৰ দ্য ষ্টুডেণ্ট যিখিনি আমাৰ আছে তেওঁলোকক এৱেৰনেছটো কৰিবৰ কাৰণে এই চৌহান মালিক এটা বিশেষ পদক্ষেপ লৈছে যে কথাটো হৈছে গছৰ পুলিটো লগাই দি পেলাই ফটোকেইখন তুলিলে কামটো শেষ নহয় গতিকে দিছ ইজ নট এ মেটাৰ অফ চেল্ফি এইটো হৈছে লং টাৰ্ম ইনভেষ্টমেণ্ট আৰু সেইকাৰণে ৰাইজক অনুৰোধ কৰিছোঁ যোনে পুলিকেইটা লৈ যায় নিজৰ ল'ৰা ছোৱালীক যেনেকৈ পালে তেনেকৈ যাতে এটা বা দুটা পুলি লৈ গৈ সেইকেইটা সুৰক্ষা কৰি ভালকৈ পানী দি সাৰ জাবৰ দি পেলাই ডাঙৰ কৰি তাৰ ফলকেইটা যেতিয়া লাগিব সেইটো চাই যিটো তৃপ্তি পাব সেইটো যাতে তেওঁলোকে অনুভৱ কৰে